নমস্কাৰ বন্ধু বান্ধৱ। আজি মই বিহুৰ উপলক্ষে আমলৈটো পাৰিছোঁ, চাই লওক হ'ব। আজি ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। চাওক আমলৈ কেনেকৈ পাৰিছোঁ, চাওক আমলৈ টোপখিনি চাওক, নিশ্চয় বঢ়িয়া দেখিছে ন। মই চাফা কৰি আছোঁ, আপোনালোকক ভিডিঅ'টো খাই আছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো আপোনালোকে চাই শেষত স্কিপ নকৰাকৈ চাই থাকক। চাওক ডাঙৰ ডাঙৰ আমলৈ ডলাটো আছে, ইয়াত এইখিনি আছে দুখিনি, চাওক চাই থাকক। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাওক আজি যিহেতু মাঘ বিহু বুলি কয়, অসমৰ অন্যতম এটা জনগোষ্ঠী হ'ল এটা ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী। আজি গৰু বিহু, বেদৰ বিহুখনটো হৈ গ'ল, তো বিহুৰ কাৰণে আজি গৰু বিহুৰ কাৰণে ভিডিঅ'টো মই আপোনালোকক দেখাই আছোঁ। আমলৈ টোপৰ ডাঙৰ ডাঙৰ টোপ মানে গুচাই থকা মজাটোৱে বেলেগ। চাওক চাই থাকক, এয়া কামুৰিছে কিন্তু হ'লেও ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ, কষ্ট কৰি হ'লেও। আমলৈটো পৰা ইণ্টাৰেষ্টটো আপোনালোকে নিশ্চয় জানে। আমলৈটোৰ গুণাগুণো বহুত। গুৱাহাটীত শুনিছোঁ 2500-3000 টকা কেজি হৈছে বুলি। সঁচা নে মিছা নাজানো। আমাৰ ডুমডুমাটো আমলৈটোৰ পৰা যথেষ্ট দাম হ'ল এইকেইদিন, 1000 টকা 1500 টকা কেজি হ'ল। চাওক ভিডিঅ'টো আপোনালোকে চাই থাকক। মোক বহুত আমলৈ কামুৰিছে, উপায়টো নাই, তো ভিডিঅ'টো আপোনালোকক দেখাওঁ বুলি, এটা মনোৰঞ্জন দিওঁ বুলি ভিডিঅ'টো বনাইছোঁ। স্কিপ নকৰাকৈ ভিডিঅ' আপোনালোকে চাই থাকক। অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। চাই থাকক কেনেকৈ আমলৈ, চাওক গোটেই গা কামুৰি মানে আজি আমলৈয়ে মোক বৰবাদ কৰিব এতিয়া। হ'লেতো উপায় নাই, আজি গৰু বিহু আমলৈ চকী ডাঙৰ ডাঙৰ গাড়ী গৈ আছে, শব্দ মানে কি ক'ব, ঘৰৰ দুৱাৰ গোটেই মানে শব্দ হেৰি কৰিছে। আমলৈটো ফল 100 এবিধ বুলি কয় গৰু বিহুত। 100 বিধ শাক পাচলি নহ'লেও হৈ যায় আমলৈটোপটো ব্যৱহাৰ কৰিলে। মানে আমলৈটোপৰ এটা মহত্তম মানে বিহুৰ লগত এটা হেৰি আছে। চাওক আমলৈটোপখিনি চাওক আপোনালোকে, কি ডাঙৰ ডাঙৰ, কি ধুনীয়া মজা মজা টোপ মানে সিহঁতি হেৰি কৰিছে, সিহঁতি ধুনীয়াকৈ বনাইছে। চাওক 2-3 কেজি ওজনৰ আমলৈটোপ মই আপোনালোকক দেখাই আছোঁ। 2-3 কেজি ওপৰত হ'ব। আপোনালোকে খায়নে নাখায়? কিছুমান সৰ্বসংখ্যক অসম থলুৱা লোকসকলে চিনি পায়, খায়। কিছুমান বাহিৰা মানুহে চিনি নাপায়, বিশেষ এই আমলৈটোপটো। চাওক কিমান কামুৰিছে, মানে কি কৰিম, হ'লেও ভিডিঅ'টো বনাইছোঁ আপোনালোকক এটা মনোৰঞ্জন দিওঁ বুলি। ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। চাওক আজিকালিতো গোটেই পৃথিৱীতে চিনি পায় বুলি ক'লে, আমলৈ বুলি ক'লে, আমলৈটোপ বুলি ক'লে এটা চাকনা। কিছুমানৰ আজি গৰু বিহু বুলি কিছুমানে, এইটো কিন্তু আৰু এটা বস্তু, এইটো সাজ বা যিকোনো মডেলত টেষ্টি হৈ খাবলৈ বৰ মজা। এই পূৰা কামুৰিছে, চাওক এইবোৰ চাওক, গোটেই হাতত মানে নধৰা হৈ গৈছে, ভৰিয়ে চৰিয়ে চবতে কামুৰিছে, কি কৰিব উপায়টো নাই।
অসমীয়া পৰম্পৰাটো মানিবই লাগিব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, একো স্কিপ নকৰিব। এইখিনি চফা কৰিলোঁ আৰু এইখিনি বাকী আছেই, কি কৰিব। ভিডিঅ'টো খুব কেমেৰাটো হিলিছে, উপায়টো নাই। কোনে কোনে খায় বাৰু আমলৰি টোপ মোক কমেণ্ট বক্সত জনাব, অন্ততঃ সুখী হ'ম। চক মই ভালকৈ হেৰি কৰা নাই, হ'লেও বহুত টোপ বহুত ওলাইছে। চক টোপখিনি চক, এইখিনি চক টোপখিনি এটা মানে ধুনীয়া মজা মানে এটা চাখনা যি হ'বলৈ গৈ আছে, ধামাকা এটা খানা হ'ব গৈ আছে। যিহেতু আজি অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জাতিৰ আজি মাঘ বিহু বুলি কয়, গোঁসাই বিহু। এই বিহুখন প্ৰকৃততে আমি পালন কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গোটেই বডিত মানে কামুৰি, হাত তাত কামুৰি মানে আমলৰিয়ে চক এইবোৰ চক গোটেই নধৰা কৰি দিছে আমলৰিয়ে, কি ক'ম। চক হ'লেও ভিডিঅ'টো আপোনালোকক কিবা এটা মনোৰঞ্জন দি বুলি কৰিছোঁ। কি মজা মজা টোপ চক, ভবা নাছিলোঁ পাম বুলি। ঘৰৰ পদূলি মুখতে এজোপা গছ আছিলে, তাতে পালোঁ। আৰু সকলো বিহু অনুৰাগীসকললৈ মই বিহুৰ শুভেচ্ছা যাচিলোঁ। বিশেষকৈ মোৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী সকলো যুৱক যুৱতীসকলকে এই মাঘ বিহুৰ গৰু বিহু দিনা যি সকলোকে শুভেচ্ছা জনালোঁ। চক কি মজা মজা টোপ চক, চক কি মজা মানে এটা চাখনা হ'ব আজি। এইফালে চক আৰু এইখিনি আছে, সেইখিনিও চফা কৰিবলৈ হ'ল, চফাটো কৰাই নাই। এইখিনি চক, ইয়াতো ভালেমান টোপ আছে। এইখিনি চক অকলে কৰিছোঁ যিহেতু, উপায়টো নাই, কি কৰিব। ঘৰৰ অকলশৰীয়া ল'ৰা, যিকোনো ক্ষেত্ৰতে কষ্ট কৰিব লাগে। আপোনালোকৰ ছাপোৰ্টতে আৰু ভিডিঅ'টো বনাইছোঁ। আমলৈ মানে উপায়টো নাই, কি কৰিব। আমলৈ বুলি ক'লেতো খাবলৈহে বহুত টেষ্টি, কিন্তু কামটো কৰিবলৈ ভাল নহয়। কামটো কিন্তু একেবাৰে কঠিন কাম, মানে যিটো কাম মানে বস্তু বহুত এটা ডাঙৰ মূৰত শিল পোৱাতকৈ হাত চোৱা বুলি ক'ব লাগিব। আপোনালোকে স্কিপ নকৰিব, মই টোপখিনি হেৰি কৰি লওঁ, অলপ এটা জেগাত হেৰি কৰি লওঁ, চাই থাকক তেতিয়ালৈকে মোৰ ভিডিঅ'টো। চাই থাকক, নকৰিব।
Sebelah. Sebelah. Situ. Oh, situ. Situ. বন্ধুসকল, ভিডিঅ'টো দেখাব পৰা নাছিলোঁ, তাৰ কাৰণে মাফ কৰিব। হেৰিব পৰা নাই, ভিডিঅ'টো বহুত কষ্ট হৈছে। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক, শেষলৈকে চাই থাকক। ভিডিঅ'টো চাই থাকক আপোনালোকে, চাওক। এয়া কোনো ৰকম কষ্ট কৰি মেলি আনিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ মই দিয়াবোৰ আপোনালোকে প্ৰথমতে পায়। চাওক, এতিয়া এই মোৰ ৱাইফক দিছোঁ ফোনটো আপোনাৰ ভিডিঅ' কৰিবৰ কাৰণে। মোৰ উপায় নাই, মোৰ গোটেই গা অৱস্থা বেয়া কৰি পেলালে। চ' চাই থাকক ভিডিঅ'টো, ভালকৈ ধৰা। চোলা খুলিবলগীয়া হৈছে আৰু উপায় নাই, কি কৰিব। আমলৈ মানে গোটেই অৱস্থা একে বৰবাদ কৰি দিলে। হ'লেও কষ্ট যিমান, তাৰ সোৱাদো সিমান। কি কৰিম। সকলোকে আজি আমাৰ মৰাণ জনগোষ্ঠীৰ গৰু বিহুলৈ মোৰ শুভেচ্ছা থাকিল। সকলো মোৰ বন্ধু বান্ধৱী সকলোলৈ ওচৰৰ পৰা দেখা দিয়াহি আলুটো শুনি খালে ভাল হয়। কামুৰি শেষ কৰি পেলালে মোক, কি কৰিব, উপায়টো নাই। ভিডিঅ'টো ভিডিঅ'টো সকলোকে চাই থাকিব, স্কিপ নকৰাকৈ। এইবোৰ চাওক, গোটেই আমলৈ মানে নধৰা হৈ আছে পাতত। বিশেষকৈ আমলৈয়ে আপোনাৰ পাতি সূতা গছ বুলি কয়, সেইবোৰ গছত বেছিকৈ বাঁহ সাজে, মানে টোপ বেছিকৈ পোৱা যায়। আজি মই পাতি সূতা গছৰে টোপ বহুত পালোঁ। উপায় নাই, বহুত মাল পৰিয়ে গৈছে, কি কৰিব। আধা কেজিমান পৰিয়ে গৈছে, কি কৰিব। অকলশৰে ল'ৰা, ইফালে কৰিব লাগে সিফালে কৰিব লাগে, সেইটো কাৰণে খৰধৰকৈ কৰিলোঁ আৰু ভিডিঅ'ত আপোনালোকক দেখাওঁ বুলি। উপায়টো নাই। সদৌ শেষত সকলোলৈ মোৰ গৰু বিহুৰ, বিশেষকৈ গোঁসাই বিহুৰ শুভেচ্ছা থাকিল।